द्रौपदी मुर्मुआ जिबाथि भारतनि हादोरगिरि महरै समायखिरा लानाय हाबाफारिजों सोमोन्दो लानानै दुमनि साहा बागानाव खामानि मावनायाव आइजोफोरनो मिथाइ राननानै होदों। एम गणेशियाम दास बिथाङा भारत हादोरनि जारिमिनाव गिबियै ट्राइबेल हारि एबा आदिबासी हारिनिफ्राय द्रौपदी मुर्मुखौ हादोरगिरि महरै सायख'नायनि उनाव दिनै समायखिरा लानाय हाबाफारिजों सोमोन्दो लाखिनानै 23 नं दिहिरा बिटिसि बियाबनि MCLA गणेशियाम दास बिथाङा दुमनियाव थानाय आदिबासी आइजोफोरनि गेजेराव मिथाइ राननानै होयो। लोगोसे बिथाङा हादोरनि गेजेरावनो गिबि खेबनि थाखाय आदिबासी आइजोआ हादोरगिरि जानायखौ गोजोननाय फोरमायनायजों लोगोसे गासैनिबो जौगानायनि खामानि मावलांनो हायो बेखौ मिजिंथियो। আমাৰ মহামহিম দ্ৰৌপদী মুৰ্মুৰ আজি শপত গ্ৰহণ হৈ গ'ল। শপত গ্ৰহণ হোৱাৰ কাৰণে আমি যিমানখিনি আমাৰ বাগান এৰিয়াৰ আছে তেওঁলোকক আমি ইতিমধ্যে মুখ মিঠা কৰিব ওলাইছোঁ। আমি GSPৰ পৰা আৰু তেওঁলোকক আমি ইতিমধ্যে 7,000 মিঠাই আনিছোঁ প্ৰত্যেকজন মানুহক দিব পৰাৰ কাৰণে। আমি এতিয়া বাগানে বাগানে ভগাই আছোঁ কাৰণ তেওঁলোকৰ আজি পে'মেণ্ট নহ'ব বুলি শুনিছোঁ। সেয়েহে আমি বাগানৰ ভিতৰত গৈ তেওঁলোকক আমি মিঠাইবিলাক খুৱাই মুখ মিঠা কৰাইছোঁ। সেইকাৰণেও আমি খুব আনন্দিত কাৰণ আজি ST ফালৰ পৰা যেন আমাৰ আদিবাসীৰ আজি এজন মহিলাই যদি ভাৰতৰ ৰাষ্ট্ৰপতি হ'ব পাৰে তেতিয়াহ'লে আমি সকলোখিনি কাম কৰি যাব পৰা আমাৰ সম্ভৱ আছে। আৰু সেই মৰ্মে আজি ভাৰতত প্ৰথমগৰাকী মহামহিম দ্ৰৌপদী মুৰ্মুৰ আজি ৰাষ্ট্ৰপতি শপত গ্ৰহণ কৰাৰ লগে লগে সকলো বিশ্বই জানিছে আৰু বিশ্বৰ মানুহ আহিছে আৰু সেই মৰ্মে সকলো উৎসাহিত হৈছে। আমাৰ যিমান জাতি আদিবাসী জনগোষ্ঠী আছে তেওঁলোক উৎসাহিত আগবাঢ়িছে। আমাৰ এই আদিবাসীৰ এই ভোটৰ কাৰণে আমাৰ যিমানখিনি ST জনগোষ্ঠী আছে যেনেকৈ MP মহোদয় তেওঁ ভোট প্ৰদান কৰিছে আৰু লগতে আমিও তেওঁ সঁহাৰি দিছোঁ। আৰু যিকোনো প্ৰকাৰে হওক আমাৰ যেন আদিবাসী ফালৰ পৰা হওক ST ফালৰ পৰা হওক তেওঁ নিজেই আমাৰ যিকোনো জয়যুক্ত হৈছে। জয়যুক্ত হোৱাৰ কাৰণে আমি বহুত ধন্যবাদ আমি প্ৰকাশ কৰিছোঁ আৰু আনন্দ পাইছোঁ, ফূৰ্তি পাইছোঁ আৰু লগতে আগন্তুক যেন এনেকৈ আগবাঢ়ি যাব পাৰোঁ তাৰ কাৰণে সকলো ৰাইজক আমি আহ্বান জনাইছোঁ। জিন্দাবাদ আদিবাসী জিন্দাবাদ 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 আদিবাসী জিন্দাবাদ জিন্দাবাদ জিন্দাবাদ। আজি যি আমাৰ ভাৰতবৰ্ষত প্ৰথম নাগৰিক হিচাপে প্ৰেছিডেণ্টক নিৰ্বাচিত কৰা হয় আৰু এইবাৰ 15th নং প্ৰেছিডেণ্টৰ যোনটো ইলেকশ্যন হ'ল তাতে আমাৰ প্ৰথমবাৰৰ কাৰণে এটা ইতিহাস হোৱা হেন হৈছে যে আমাৰ দ্ৰৌপদী মুৰ্মু ডাঙৰীয়ানী আজি দেশত প্ৰথমবাৰৰ কাৰণে আদিবাসী সমাজৰ পৰা ৰাষ্ট্ৰপতি হ'ল। সেই গতিকে আমি আজি বহুত আনন্দিত আৰু গৌৰৱিত যে আদিবাসী মহিলাও আজি এই যুগত পিছ পৰা নাই আৰু আগন্তুক দিনত আমি আশা কৰিম যে আদিবাসীসকলকো এই আগত যি ছিষ্টেমত চিন্তা ভাৱ আছিল যে অশিক্ষিত বেকৱাৰ্ড ইকনমিকেলি বহুত পিছ পৰা সেই এটা চিন্তা ভাৱটো আদিবাসী জাতিৰ ওপৰত নাহে যেন। সেইটোৰ কাৰণে আজি আমি অতি আনন্দিত আৰু আমাৰ যিহেতু আমাৰ সমষ্টিৰ EM ছাৰ ঘনশ্যাম দাসে মিঠাই বিতৰণ কৰি আছে আৰু আমি বিশেষভাৱে আদিবাসী ডমিনেটেড এৰিয়াত মানে এটা সুখীৰ এটা মহলটো ক্ৰিয়েট কৰাৰ চেষ্টা কৰি আছোঁ। नोंथाङा सरखारि साख्रि नागिरदोंना? नोंथांनि थाखाय मोनसे गोजोनथाव खौरां। नोंथांनि थाखाय दं एडुकेट पइन्ट जेराव नोंथाङा सोलोंथाइ लानायनि गेजेरजों सरखारि साख्रिनि गुबुन गुबुन रोखोमनि गोब्राब आनजादफोरखौ उथ्रिसारनो हागोन आरो गावनि आथिङाव गसंथानो हागोन। बे एडुकेट पइन्टआव नोंथांमोना SCC, बैंक PO, बैंक क्लार्क, बैंक SO, UPSC, FSC, डिफेन्स, रेलवे, स्टेट इन्सुरेन्स, AAO, ADO, एसिस्टेन्टजों लोगोसे स्टेट लेभेल जब आरो माखासे सरखारि साख्रिनि आनजादाव गोनांथि जानाय आयदाफोराव सोलोंथाइ लानो हागोन। मख'नो गोनांदि बे सोलोंसालियाव साख्रिनिल' नङा बेयाव MBA आरो सैनिक स्कुल बायदियाव एडमिशननि थाखाय एन्ट्रेन्स होनो थाखायबो सोलोंथाइ लानो हागोन। बे सोलोंसालियाव गाहाम थाखो खथानि सुबिदा दं आरो सम मथे नोंथांनि सोलोंथाइखौ बे सोलोंसालियाव होनाय जागोन। बेखौबो मिथिनांगोन दि बे एडुकेट पइन्टआव सोलोंथाइ लानानै बावैसो 2021-22 इं मायथाइनि SSC GDनि आनजादाव गासै 11 सा सोलोंसाफोरा उथ्रिसारनो हादों। बारा नङा गासै 15,000 रांजोंनो नोंथाङा बे सोलोंसालियाव 6 दानसिम सोलोंथाइखौ लानो हागोन। बे सोलोंसालिया क'क्राझार, बरपेटा र'ड, गवालपारा आरो बङाइगावआवबो दं। क'क्राझाराव सोलोंथाइ लानो गोसो गुदुं जानाय सुबुंफोरा 70020261333 9101 536360
700202613391015363660